নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শ্বৰ্ট ইনফৰ্মেটিভৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, বক্সিং অনুষ্ঠিত হোৱা বৰ্গাকাৰ ক্ষেত্ৰখনক ৰিং বুলি কিয় কোৱা হয় জানেনে? বক্সিং প্ৰাচীন গ্ৰীকসকলে আৰম্ভ কৰিছিল বুলি জনা যায়, কিন্তু তেওঁলোকে কোনো বৰ্গাকাৰ বা গোলাকাৰ ক্ষেত্ৰত এই খেল খেলা নাছিল। গ্ৰীক মল্ল যোদ্ধাসকলে একে ঠাইতে মুখামুখিকৈ বহি ইজনে সিজনক ঘুচা মাৰিছিল আৰু এজন অচেতন হৈ নপৰালৈকে এই খেল চলি আছিল। তাৰ পাছত ৰোমানসকলে এই খেলৰ কিছু বিকাশ ঘটায়। সেইমতে যোদ্ধাসকলে হাতত ব্ৰাষ্টৰ আৱৰণ পিন্ধাৰ লগতে জোঙা অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ লয়। খেলখন অলপ আমোদজনক কৰিবৰ বাবে ৰোমানসকলে ঘূৰণীয়া ক্ষেত্ৰ নিৰ্ধাৰণ কৰি দিয়ে, যাৰ ভিতৰত চলা-ফুৰা কৰি যোদ্ধাসকলে খেল প্ৰদৰ্শন কৰিব পাৰিব। সেয়েহে কোৱা হৈছিল বক্সিং ৰিং বুলি। এনেদৰে খেলাৰ বাবে এই খেলত বহু লোকৰ মৃত্যু হয়। খ্ৰীষ্টপূৰ্ব ৩০ মানত ৰোমানসকলে এই খেল নিষিদ্ধ কৰি দিয়ে। তাৰ বহু বছৰৰ পাছত অষ্টাদশ শতিকাৰ আৰম্ভণিতে ইংলেণ্ডত এই খেলৰ পুনৰ আৰম্ভ হয়। তেতিয়া সেই খেলৰ নিয়মৰ মতে যোদ্ধাসকলে খালী হাতেৰে যুঁজিব লাগিছিল আৰু দৰ্শকেও ঘূৰণীয়া হৈ আগুৰি থাকি এই খেল উপভোগ কৰিছিল। ১৮৬৭ চনত মাৰ্কুইছ অৱ কুইন্সবুৰী নিয়ম প্ৰচলন হ'ল আৰু ৰছীৰে আগুৰা এক বৰ্গাকাৰ ক্ষেত্ৰৰ ভিতৰত বক্সিং খেলিবলৈ লোৱা হ'ল। কিন্তু বক্সিং ৰিং শব্দটো থাকি গ'ল। আপোনালোকৰ বক্সিং ৰিঙৰ বিষয়ে জানি কেনে লাগিল? আৰু এনেধৰণৰ নিউজ পাই থাকিবৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।